সদিয়াত আহি পাই কিনে অলপ আগত আহি পালোঁ অহা ভিডিঅ'টো এডিট কৰিলোঁ আৰু এতিয়া নীলোৎপল ভাইটি বহি আছে চ' গাইজ ৱেলকাম বেক টু আনাডাৰ ব্লগ চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ কি কৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ অলপ চাৰ্জ দি দিয়া ইয়াৰ বোলে OnePlus ইয়াৰ মোবাইলতে আহোঁতে ৰেকৰ্ড কৰি আছিলে মোৰতো কৰা নাই এইটো তুমি মোবাইলত থৈ দিয়া ইয়াতে চাই থাকিব নালাগে আমি দোকান পাৰ হৈ গৈ ব'লা ফেনখন অফ কৰি দিওঁ তাৰপিছত দুটা দোকান পাৰ হওঁগৈ ঘৰত কোনোৱে নাই বাৰ ভিনদেউ আছিলে ওলাই গ'লগৈ অলপ দেখাই দিছোঁ ইয়াৰ পৰা মেইন ৰাস্তা পৰা ওচৰতে আমি অলপ দোকানৰ পৰা আহোঁগৈ দুটাই ফোন কিয়া था कि বতোৱা আমি গাখীৰ চৰকে গিয়া হে ইয়াতে গাখীৰ থৈ গৈছে নেকি গাখীৰ থৈ গৈছে এই গাখীৰখিনি ইয়াতে থৈ গৈছে এইখিনি ওপৰত থৈ দিবি যা আমি দোকানৰ পৰা আহোঁগৈ তেতিয়ালৈকে আহি কিনে গৰম কৰিম পটকৈ থৈ এইখিনি কিচেনত থৈ কিনে আহি দিবি তো আমি দোকানৰ পৰা আহোঁগৈ ফটকৈ ফটাফট ঘৰত কাপোৰ ধুইছিলোঁ মানে কালি ধুইছিলোঁ নুশুকালে ইয়াত আনি কিনে শুকুৱাইছোঁ চব ইয়াতে ৰ'দ দিছে মজা আহোঁতে আমি ৰাস্তাত বৰষুণ পাই আহিছিলোঁ কিন্তু ইয়াতে ৰ'দ দিছে মজা বেছি ৰ'দ দিয়া নাই জল্দি ঐ বিজেল ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ মেইন মানুহ এইটো মেইন মানুহ আমাৰ চলো দুয়োটাই খোজকাঢ়ি পোনাই দিয়া সি গাড়ী চাই লৈ কিনে যাম ন ওচৰতে দোকান আৰু কিবা এটা লৈ আহোঁগৈ খোৱা বস্তু সৰু সুৰা আৰু খোৱা বস্তু দোকানৰ পৰা আহি পাই গ'লোঁ আৰু গাখীৰ অলপ বায়ে ফোন কৰিছিলে গাখীৰখিনি গৰম কৰি থ'ব কৈছিলে চ' গৰম কৰোঁ গাখীৰখিনি ক'ত থলি তই টেবুলত ন গাখীৰখিনি এইখিনি গৰম কৰি দিওঁ গৰম কৰি থৈ দিওঁ আহিলে পোৱালিটো খাব পাৰিব এই এইটোতে গৰম কৰি দিওঁ ডাইৰেক্ট এইটোতে কৰি দিছোঁ গৰম কৰকে ऐसे ही रख देगा फोन करके बोला है गरम करके रखना के लिए सो रख देगा यार ये ऐसे দোকান গ'লোঁ এই কুকুৰ পাছতকৈ লৈ আহিলোঁ আৰু কিনো আনিম বেলেগ পোৱালিটো আহিব স্কুলৰ পৰা তাক কুকুৰ পকে দি দিবলৈ মিঠাই আনিছোঁ মিঠাই নাখায় মানে সেই দাঁতৰ বিষ গাখীৰ গৰম হৈ আছে গাখীৰখিনি অলপ গৰম হৈ কিনে এনেকৈ থৈ দিম আৰু ভাই পূৰা মোবাইল চাই একো কি চাই আছে আৰু চাৰ্জিং দিছিলে আকৌ এৰাই দিলি হ'লেই চাওঁ বিৰাট ফাষ্ট চোন তোৰ মোবাইলটো ছেকেণ্ড বাৰ খানা খাই কিনে এতিয়া কাঁহী বাচন ধুবলৈ যাওঁ এইফালে এটা মোবাইলত কথা পাতি আছে এইফালে আহি গ'ল ঐ হেল্ল' কি হ'ল হাই চাই কিবা এটা কৈ দে কেনেকুৱা খবৰ কেনেকুৱা ভালে ভাল লুকাই গৈছা যে কেলে লুকাই গৈছা যে পানীটো দে বহুত জলকীয়া বে জ্বলা টাইম হৈ গ'ল একদম দুটা উঠিলে ভোক লাগিলে ভাতটো খাই দিওঁ এটা বাচনকেইটা ধুই দিওঁ তলত ব'ল ক'ৰবাত নিবলৈও তললৈকে বাচন ধুবলৈ কাৰণে চাংঘৰ লিভিং মজাও আছে চাজাও আছে কিন্তু না হে মজা আছে কিন্তু চাজাও আছে বাচনটো ধুই ল'ব লাগিব দুটাই মই ধুম তই পিছত আকৌ যাওঁতে লৈ যাবি মই ধুই ল'ম দেই কেনেকুৱা বেছিকৈ ভাত খাই অলপ ৱেটটো ভাল নিচিনা লাগিছে ফাৰ্ষ্টতো ভাত লাঞ্চতো ভাত খাই কিনে এতিয়া বহি আছোঁ দুটাই এতিয়া প্লান কি কৰিবা ওলাই যাম কিন্তু অলপ সন্ধিয়া হৈ লওক তাৰপিছত অলপ ওলাই যাম চাওঁ কোনফালে যাওঁ আমি গ'লেতো আপোনালোকক দেখুৱাম কোনফালে যাওঁ এতিয়া অলপ বহি লৈছোঁ ধুনীয়াকৈ বাচনটো ধুই লৈ তলত ধুনীয়াকৈ এটা বতাহ মাৰি আছে ইয়াতে মজাকৈ বহি আছোঁ এইকেইদিন পূৰা ভাত খাই একদম ৱেট চেট অলপ বাঢ়ি গৈছে আৰু ফুলি যোৱা নিচিনা লাগিছে মোৰ হিচাপে অলপ কমাব লাগিব আজি ৰাতিপুৱাই কমাব লাগিব খাবলৈ দি ভোক লাগিলেও কমটিকৈ খাব লাগিব ন তইতো ঠিকেই আছে মজা শ্লিম ফিট এণ্ড ফাইন গধূলি হ'ল অলপ ওলাই যাওঁ শান্তিপুৰ ফালে ইয়াতে চেপাখোৱা ওচৰতে শান্তিপুৰ বুলি অৰুণাচল সীমান্ত আছে অৰুণাচল শান্তিপুৰ পৰাই সেইফালে অৰুণাচল বৰ্ডাৰ চ' তালৈ যাওঁ এপাক ব'লা
বন্ধুসকল এতিয়া আমি চাবা খোৱাৰ পৰা শান্তিপুৰ আহি আছোঁ শান্তিপুৰ মানে এনেই মন গ'ল কিন্তু সোমাই থাকিম হয় চ' ইও ক'লে আমনি লাগিছে ময়ো আমনি লাগিলে গোটেই দিনটোত মানে ৰাতিপুৱা আমি 8 বজাতে পালোহি ভাত খালোঁ দুবাৰ ভাত খালোঁ আজি দিনত ডেইলি ঘৰত থাকিলে এবাৰে ভাত খাওঁ অলপ মানে দেৰিকৈ খোৱা হয় চ' আজি দুবাৰ খালোঁ মানে ট্ৰেভেল কৰাৰ কাৰণে তেতিয়া ভোকো লাগিছিলে চাগে চ' এতিয়া শান্তিপুৰ আহিছোঁ চাবা খোৱাৰ পৰা শান্তিপুৰ বেছি নহয় প্ৰায় 3-4 কিলোমিটাৰমান হ'ব এপ্ৰক্স সেইফালে চাব পাৰে আপোনালোকে ধুনীয়া খুবেই এটা ধুনীয়া মানে সেউজীয়া পৰিৱেশ আৰু অৰুণাচল বুলি ক'লে মানে অৰুণাচল সীমান্ততে আছে ন সেইকাৰণে গছ গছনি বেছি আৰু অক্সিজেনটো বেছি এনেকুৱা যেন অনুভৱ হয় আৰু তাৰপিছত ইয়াতে মানে আমি এইটো কাৰণে আহিছোঁ অৰুণাচলত অলপ মানে কমটি দামত বিয়েৰ পায় চ' দুয়োটাই একটা মাৰিম বুলি ভাবিছোঁ আৰু বহুত দিন খোৱা নাই খাবলৈ মন যায় रहा नहीं जाता तड़प ही ऐसी है ना এইখনে হ'ল আপোনালোকৰ শান্তিপুৰ টাউন এইখনে চাওক শান্তিপুৰ টাউন ইয়াতে অৰুণাচলৰ দামত বিয়েৰ পায় মানে অৰুণাচললৈ পৰি আছোঁ ইয়াৰ পৰা আমি বিয়েৰ দুটামান নিবলৈ আহিছোঁ আৰু খাবলৈ মন গৈছে আজি বহুত দিন পিছত কেতিয়াবা খোৱা হয় একেবাৰে নাখাওঁ বুলি নকওঁ কেতিয়াবা খোৱা হয় আৰু এইফালে অলপ আগৰ গেটৰ পৰা হেৰি মানে অৰুণাচল ৰয়িং যাব পাৰে তাৰপিছত আমি এইফালে সোমাই দিওঁ নেকি এইফালে নোসোমাওঁ আগতে যাওঁ ইয়াতে লৈ লওক এই আপোনালোকে দেখিছে ৰয়িং ইয়াৰ পৰা 23 কিলোমিটাৰ মায়'দিয়া সেইফালে চবলৈ যাব পাৰে কিন্তু আমি আগলৈ নাযাম বেলেগ নাযাম আমি ইয়াৰ পৰা বিয়েৰ ল'ব আহিছিলোঁ সেইখন দোকানতে ৱাইন শ্বপ দেখিছে সেইখন চাওক আমি 4টা বিয়েৰ ল'লোঁ 240 টকা 4টা বিয়েৰ পাই গ'লোঁ তাকো চিম্বা আমি ইয়াৰ পৰা ডাইৰেক্ট ঘূৰিম এতিয়া ড্ৰিংক এণ্ড ড্ৰাইভ ভাল নহয় চ' গাড়ী চাড়ী ৰখাই কিনে আমি ক'ৰবাত খামগৈ ন চলো এইকেইটা বস্তুকে ল'ব নোৱাৰিলে কেনেকৈ হ'ব 4টা বিয়েৰকে ল'ব পৰা নাই তুমি হাতত কি আছে তোমাৰ কেনেকৈ লৈছা ব্ৰাছ ৱাও পাহৰি গ'লা নেকি ব্ৰাছডাল তুমি মজা এই আমি শদিয়া চাবা খোৱা বজাৰত ঘূৰি ফুৰিছোঁ দুটা খোজকাঢ়ি কিনে আন্ধাৰ লাইট নাই লাইটৰ অলপ প্ৰব্লেম আছে কিন্তু তথাপিও মজা ঠাণ্ডাকৈ খোজকাঢ়ি গৈছোঁ দুটাই ধুনীয়াকৈ সেইফালে দৈনিক বজাৰ আছে ন সেইফালে এইটো দৈনিক বজাৰ ডেইলি বজাৰ আছে মানে মাংস চাংস ল'বলৈ তুমি এইফালে ল'ব পাৰা গাছ মজাকৈ বহি আছোঁ এতিয়া একদম বতাহ মাৰি আছে একদম নিচলা পিছলাকৈ বহি আছে একদম চোলা ষ্টিল বডি লেখিনি এফালে মোবাইল চাই আছে কি চাই আছে এই ব্লগ চাই আছে সৌৰভজ্যোতি ব্লগ চাই আছে আৰু এইফালে পিছফালে বেটাই কিতাপ পঢ়ি আছে এইফালে ষ্টিল বডি উলিয়াই আছোঁ একদম বডি বেয়া হৈ গৈছে বহুত ডায়েট চাইট একো মেইনটেইন কৰা নাই এইফালে ইমান মেইনটেইন কেনেকৈ কৰিছা তুমি ইমান পাতলা হৈ গৈছা তুমি কেনেকৈ আগতে অলপ মটো আছিলা তুমি বৰ ৰাস্তা দিব নেকি কিবা এই পঢ়া তোমাক ডিষ্টাৰ্ব নকৰোঁ মজাকৈ পঢ়ি থাকা এই ক্লাছ 8ত ভালকৈ পঢ়িব লাগিব আৰু 2 বছৰ আছে মেট্ৰিক দিব চব পঢ়িছে আৰু পঢ়ি থাকক আৰু এইফালে ভিতৰফালে কি বনাই আছে চাওঁগৈ এইফালে ডিনাৰ ৰেডি খাব লাগে ভিতৰত যাব লাগে তুমি কি চাই আছা সৌৰভজ্যোতি ব্লগ ভাল লাগে নেকি চাই মোৰ ব্লগ চোৱা নাই তুমি চাওঁ নিশ্চয় চাওঁ অলপ চাপৰ্ট কৰিবা আৰু দেই আহা ভিতৰলৈ আহা কি আহাৰ এইফালে পনীৰ বাটাৰ মছলা বুলি কৈছে আৰু ৰুটি 3টা খাম আৰু এতিয়া মজাকৈ লাষ্ট নক'বা দেই শুনো মোক ৰুটি অলপ কমাই দিব লাগিছিলে দুপৰীয়া আছে অঁ খাই লওঁ একদম পনীৰ বাটাৰ মছলা মজাকৈ মাম্মীয়ে একদম বাইদেৱে বনাই দিছে মজাকৈ ভিনদেউ বাইদেৱে পনীৰ বাটাৰ মছলা
একদম টেষ্ট কৰিছা মজাকে নাই কোৱা সৌৰভ কোৱা তুমি কেনেকুৱা লাগিছে ভাল লাগিছে নাই আৰু এক বাইট ল'ব লাগিব মজাকে 2 নম্বৰ বাইটত গম পায় বুলি কৈছে কেনেকুৱা লাগে মজা 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 একদম মজা ফাৰ্ষ্টত গোলাপ জামুন এটা আছে প্ৰথমে এইখিনি খতম কৰি দিব লাগিব তাৰপিছত গোলাপ জামুনটো খাম একদম পনীৰ বাটাৰ মছলাটো বহুত মজা আছে সঁচাকৈ তিনিটাই ধুনীয়াকৈ বহি কিনে মাৰি আছোঁ প্ৰথমে আমি খাই লৈছোঁ তাৰপিছত বিন্দু বাইদেউহঁতে খাব বিশেষভাৱে আমি গোলাপ জামুনটো আগতে খাই দিলোঁ তোমালোকে সেইকাৰণে আমাৰ ইতিমধ্যে থালিত নাই ইহঁতৰ থালিত নাই কাৰণ সিহঁতি প্ৰথমে খাই দিলে দুটাই মই মানে অলপ লাষ্টত খাম যে সেইকাৰণে থৈ দিছোঁ লাষ্টত খাম মজাকৈ চ' বেছি দেৰি নকৰি খাই লওঁ ফটাফট ঘপা ঘপ ডাইৰেক্ট ন এটাই বেয়া অভ্যাস পিঁয়াজ খাটা হে हम रोज ভাত বন্ধুসকল গা পা ধুই ধুনীয়াকৈ মজাকৈ আহি গ'লোঁ এতিয়া চুলি তুলি ফনিয়াই আগৰ ষ্টাইলত একদম ভদ্ৰ লুক তাৰপিছত এফালে ব্লেক কবৰা হৈ আছে পূৰা ব্লেক ৰাতিপুৱা ব্লেক পিন্ধি ক'ৰবাত যোৱা নেকি তুমি অঁ চাহ ব্ৰেকফাষ্টটো কৰি লওঁ ব্ৰেকফাষ্ট কৰি কিনে লগ পাই আছোঁ আপোনালোকক চ' বন্ধুসকল ব্ৰেকফাষ্টটো কৰিলোঁ ব্ৰেকফাষ্ট মানে ভাতে খাইলোঁ ৰাতিপুৱা শদিয়াত আজি দ্বিতীয়টো দিন আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদিও কোনোবা নতুন চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় অসম নমস্কাৰ